नमस्कार बंधुসকল खेतीपथर चेनेलলৈ আপোনালোকক স্বাগতম। মই আজি যেটো বিষয়ে কথা পাতিম আমি ইয়াত বতাসৰৰ কণী দি ৰাখিছো 100টা ইনকিউবেটৰত। আজি কণীৰ বয়স হ'ল আজি 7 দিন। তো আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে হিউমিডিটিৰ প্ৰবলেম বহুত আহে, কিয়নো আজি এতিয়া গৰমৰ দিন হিউমিডিটিটো এনেই বাঢ়ি থাকে আৰু আমাৰ কিমান ৰাখিব লাগিব হিউমিডিটি। এইটো সপ্তাহত এক সপ্তাহত 55 পৰা 60 ৰাখিব লাগে আৰু আমি চাও আমাৰ হিউমিডিটি কিমান আছে। তো আগতে ঢাকনিটো খুলিব লাগিব। আমাৰ ঢাকনিটো তৰাই দিলো। ইয়াত চাক STC 1 মিটাৰ STC 1 হিউমিডিটি 60 আছে। আমার টেম্পারেচার আছে 37.0 মানে এইটো তাপমাত্রা মই উঠাই দিলো, কমি গল আৰু হিউমিডিটি কমি গৈ আছে। আৰু আমি পানী কেনেকৈ ৰাখিছো চাক, এইটো কোনটো দেখা পাইছে আপোনালোকে, তাতে আমি পানী দি ৰাখিছো। ইয়াতে আমি পানী দি ৰাখিছো। ইয়াত যদি দি দিও তেনেহলে হিউমিডিটিটো আকৌ বেছি হৈ যাব। আমাৰ বেছি দৰকাৰ নাই, আমি পোৱালি যেতিয়া ওলাব তেতিয়া আমাৰ বেছি দৰকাৰ হ'ব। এতিয়া 55 পৰা 60 লৈ 60 বা 40 লৈ ৰাখিলেই হ'ব। তো এনেকৈ আমি পৰিচালনা কৰি আছো। আমাৰ ইয়াত বতাসৰৰ কণী আছে 100টা। আমি অকমান এইটো লৰাই দিও, এনেকৈ লৰাই দিব লাগে। দিনত 4 বাৰ লৰাই দিব লাগে। আৰু আমাৰ এইটো সেন্সৰ কেবলটো ইয়াতে থাক আৰু ইয়াত 1209 মডেল থাৰ্মোস্টেট হেৰিটো আছে, কন্ট্ৰোলাৰটো আছে। এইটো আমি অনলাইনৰ পৰা আনিছো 500 টকা। বস্তুবোৰ আমি 200 300 150 টকাটো পোৱা যায়, সেইবোৰ আমি ব্যৱহাৰ নকৰো। আপোনালোকক যদি লাগে মই এনেকুৱা ইনকিউবেটৰ যদি কাৰোবাৰ দৰকাৰ হয় লৈ ল'ব পাৰে মোৰ পৰা। মই এনেকৈ বনাই বেছি থাকো। আৰু ইয়াত এটা LED লাইট লগাই দিছো। কেতিয়াবা এইটো যেতিয়া নুমাই যায় কোন আমি এইটো উল্টা পাল্টা কৰিব লাগে, তেতিয়া আমাৰ দৰকাৰ হয়, সেইকাৰণে LED লাইট এটা লগাই দিছো। ইফালে আমাৰ সুইচ বোৰ্ডটো ইফালে আছে সাইডত। আৰু বেছি টাইম খুলি ৰাখিলে আমাৰ তাপটো কমি যায়, সেইকাৰণে বেছি টাইম খুলি ৰাখিব নালাগে এনেকৈ। আৰু ইয়াত এটা মই গ্লাস লগাই দিছো, চাৰিফালে টেপ মাৰি দিছো আৰু একেঞ্চি এটা হোল ৰাখিছো। অভাৰহিট হৈ যাব তেতিয়া আমাৰ তাপটো বেছি হৈ গলে তাপটো ওলাই যাব। এতিয়া চাক মই খুলি দিছিলো, কিমান হৈ গল 32.6 37.7 বা গৰমৰ দিনত 37.6 ৰাখিলেই হ'ব। আৰু এতিয়া আমি যেহেতু মই ঢাকনিটো খুলি দিছিলো সেইকাৰণে বহুত তললৈ নামি গল টেম্পারেচার উঠি যাব আকৌ। তো এইবোৰ এনেকৈ ইনকিউবেটৰটো আমাৰ। আৰু চাক মই হাঁহৰ কণী দিছিলো, কিন্তু হাঁহৰ কণীৰ ৰিজাল্টটো ভাল পোৱা নাই। মই 5টা পোৱালি ওলাইছিলে, তাৰ ভিতৰত 4টা আছে আৰু এটা মৰি থাকিল। আৰু বেছিভাগ 20টা মান কণী আমাৰ বেয়া হৈ গল। 25টাৰ ভিতৰত 5টাহে ওলাইছিলে আৰু 20টা কণীহে বেয়া হ'ল। তো এইটো আমাৰ দুৰ্ভাগ্য। তো আমাৰ মেচিনৰ প্ৰবলেম নহয়, সেইটো আমাৰ হিউমিডিটিৰ প্ৰবলেম আছিলে। আমি হিউমিডিটিটো সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেইকাৰণে ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে এনেকুৱা ইনকিউবেটৰ বনাব খোজে নিজে বনাব পাৰিব মোৰ পৰা। যদি আপোনালোকে কুলিং ফেন আৰু থাৰ্মোস্টেট যেটো কন্ট্ৰোলাৰ এইবিলাক 1209 মডেল এইবিলাক লৈ যাব পাৰিব। আৰু কুলিং ফেন দৰকাৰ হয় আমাৰ, কুলিং ফেনৰ ল'ব পাৰিব মোৰ পৰা। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি দিয়ক। এইখিনিতে মই ভিডিঅ'টো সামৰণি দিছো।